নমস্কাৰ। ভাল হ'লে কষ্ট পায় মানে জীৱনটোৰ কথাই কৈছোঁ। আপুনি যদি জীৱনত ভাল মানুহ হয় তেনেহ'লে কষ্ট পাব, কিন্তু অৰ্থাৎ ভালৰ স্থান ক'তো নাই। মানে সঁচা কথা ক'বলৈ গ'লে আজিকালি কিবা সংবিধানৰ দৰে এনেকুৱা এটা নিয়মেই হৈ গৈছে যে ভাল হ'লে মানুহে কষ্ট পায়, ভাল হ'লে মানুহৰ স্থান ক'তো নাই। আহক শুনক, এই সম্পৰ্কত অকণমান কথা কওঁ। যদি সেয়াই হয় কিনো কৰা ভাল হ'ব সেইটোহে চিন্তা কৰোঁ। আহক, মোৰ কথাষাৰ শুনি নিশ্চয় আপোনালোকে চিন্তাত পৰিছে নেকি? নপৰিব, চিন্তাত নপৰিব। এইটো সঁচা কথা, বাস্তৱ কথা। এই চাওক, পৃথিৱীখনত যিবিলাক মানুহ বেয়া বুলি এইকাৰণে কৈছোঁ যে তেওঁলোকে সমাজৰ কামত অহা একো কামত নাথাকে, গোপনে বহুত বেয়া কাম কৰে, ধৰাও পৰে। তেওঁলোকৰ হয়তো টকা পইচা বহুত আছে, মুঠতে তেওঁলোক বেয়া মানুহ বুলি আপোনালোকে জানে। কাৰণ বেয়া মানুহ বুলি ক'লে কিছুমান সংজ্ঞা থাকে আৰু প্ৰত্যেক মানুহে সেই কথাবোৰ বুজি পায়। আৰু দেখিব, এই বেয়া মানুহখিনি যিখিনিক আমি বেয়া বুলি ভাবি ল'লোঁ বা বুজি পালোঁ বা প্ৰমাণ পালোঁ, সিহঁতৰ দেখোন সকলোতে স্থান আছে আৰু সিহঁতে কিন্তু কষ্ট নাপায়, মানে সম্পূৰ্ণ আৰামত থাকে। কিন্তু ইয়াৰ বিপৰীতে যিখিনি মানুহ ভাল, সৎ, মুঠতে বেয়াত যাবলৈ টানেই পায়, দেখিব সেই মানুহখিনিয়ে প্ৰতিটো খোজতে বহুত কষ্ট পায়। এইটো একদম সঁচা কথা। আপোনালোকে জীৱনৰ প্ৰতিটো স্তৰতে যদি লক্ষ্য কৰে দেখিব। আৰু লগে লগে এইটো কথা সঁচা যে লাহে লাহে যেতিয়া ভাল মানুহবিলাকে দেখা পালে যে তেওঁলোকক মানুহে গুৰুত্ব কম দিয়ে বা তেওঁলোকৰ পৰা মানুহে আশা নকৰে, আৰু বেছিভাগ মানুহে বেয়া মানুহৰ লগতে থাকে কাৰণ কিছুমান লাভ হয়, আৰু তাৰ ফলত এই ভাল মানুহখিনি লাহে লাহে নিৰাশাত পৰে। মানে মানুহখিনিৰ মনত অলপ কষ্ট হয় যে ভাল হৈ থাকিনো জীৱনত কি লাভ, আমি ভাল হৈ মনত কষ্টহে পাইছোঁ। কিন্তু চাওকচোন, বেয়া মানুহখিনিয়ে কিমান শান্তিত আছে, কিমান আৰামত আছে, মানুহক দেখুৱাই কেনেকৈ আছে। এই ক্ষেত্ৰত মই আকৌ কৈছোঁ, ভাল মানুহখিনিয়ে লাহে লাহে মনোকষ্ট পাবলৈ আৰম্ভ কৰে। তাৰোপৰি কি হয়, ভাল মানুহখিনিয়ে যেতিয়া এনেকুৱাভাৱে অভিজ্ঞ হয় যে তেওঁলোকে মানুহৰ পৰা বৰ বেছি সঁহাৰি নাপায়, মানুহৰ আচলতে অৱজ্ঞা বঞ্চনাৰ মাজতে থাকে, তেতিয়া এই ভাল মানুহখিনিয়ে কিছুমান ভাল কাম কৰিবলৈ আগবাঢ়ি যাব নোখোজে। মানে কৰিলে কি হ'ব, তেনেকুৱা ধৰণৰ প্ৰশ্ন এটাই জুমৰি ধৰে। এই যে আজিৰ ভিডিঅ'টোত আপোনালোকক ভাল মানুহে কষ্ট পোৱা বুলি কৈছোঁ, এই কষ্টটো আচলতে আমাৰ সমাজত বৰ্তমান অতি বেছি হৈছে। আৰু সেইটো আচলতে বা এই কষ্টৰ প্ৰসংগত আমি যদি মানসিকভাৱে প্ৰস্তুত নহওঁ, কিন্তু এটা সময়ত সমাজখন আৰু বেয়া হৈ যাব। কাৰণ ভাল মানুহ হ'বলৈ খোজা মানুহৰ সংখ্যা লাহে লাহে কমি আহিব। আৰু এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আপোনালোকে দেখা পাব যে কিছুমান মানুহ এটা সময়ত বহুত ভাল আছিল, মানে তেওঁলোক ভালেই আছিল বহুত, তেওঁলোকে কোনোদিন বেয়াৰ ওচৰলৈ যোৱা নাছিল। কিন্তু যেতিয়া বছৰৰ পিছত বছৰ বা বিভিন্ন পৰিৱেশত তেওঁলোকে কেৱল অৱজ্ঞাই পালে বা তেওঁলোকে মনত কষ্ট পাবলৈ ধৰিলে, শেষত দেখিলে যে ভাল হৈনো কি লাভ, তেওঁলোক আচলতে বেয়া হ'বলৈ আৰম্ভ কৰিলে। এনেকুৱা ভালৰ পৰা বেয়া হ'বলৈ যোৱা মানুহো আছে, আৰু কিছুমান মানুহ আছে তেওঁলোক ভালেই, মনত কষ্ট হৈ থাকিলেও তেওঁলোক বেয়া হ'বলৈ ইচ্ছা নকৰে, তেওঁলোক ভালেই হৈ থাকে। বাৰু যি নহওক, আমিতো বুজিয়ে পালোঁ যে মানুহে ভাল হ'লে মনত কষ্ট পায়। আৰু এটা কথা বুজি পালোঁ যে যিহেতু মনত কষ্ট পায়, ভাল মানুহ লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰে। কিন্তু আজি আপোনালোকক এই ভিডিঅ'টোত ক'ব খুজিছোঁ যে ভাল যদি হৈছে ভালেই হৈ থাকক, কাৰণ মনত কষ্ট পাব পাৰে, কিন্তু ভাল মানুহৰ বা মানুহ যদি ভাল হয় তেতিয়া কিছুমান বিশেষ ধৰণৰ লাভ আছে, যিখিনি লাভ আচলতে অইনৰ লগত কেতিয়াও তুলনা নহয়। প্ৰথম কথা, আপুনি মনত কষ্ট পাব পাৰে কিন্তু আপোনাৰ মনত ভয় নাথাকে। মানুহে জীৱনত খুব মানে কষ্টেৰে যদি জীয়াই থাকিবলগীয়া হয়, তেতিয়া কিন্তু বহুত মানুহৰ মনত ভয় থাকে, বেয়া কাম কৰাৰ ভয় থাকে। কিন্তু আপুনি যদি ভাল হয় তেতিয়া কিন্তু মনত সেই ভয়টো আপোনাৰ নাথাকে। আৰু ভয় থাকিলে মানুহে জীৱনত সুখী হ'ব নোৱাৰে। আপুনি কষ্ট পাব পাৰে কিন্তু সুখী হ'ব নোৱাৰে। কষ্ট আৰু ভয়ৰ মাজত পাৰ্থক্য আছে, বুজি ল'বলৈ চেষ্টা কৰিবচোন। আৰু এটা কথা চাব, যিবিলাক বেয়া মানুহ, সেই বেয়া মানুহবিলাকৰ যিটো মনৰ ভিতৰত যাতনা, সেইটো বেলেগে দেখা নাপায়। কিন্তু আপুনি যদি ভাল মানুহ হয় বা আপুনি ভাল কাম কৰে বা আপুনি বেয়া কাম কৰিব নোখোজে, ভাল মানে একেবাৰে বহুত ভাল কাম আপুনি কৰিব পৰা নাই জীৱনত, সেইটো বেলেগ কথা, কিন্তু আপুনি বেয়া কাম নকৰে, আপুনি দেখিব যিখিনি বেয়া মানুহ তেওঁলোকৰ ভিতৰৰ যিটো উৎকণ্ঠা, টেনশ্যন, সেইটো ইমান অসহ্যজনক যে তেওঁলোকেহে জানে সেইটো।
কিন্তু আচলতে যিবিলাক ভাল মানুহ তেওঁলোকৰ যি মনৰ ভিতৰত উৎকণ্ঠা টেনশ্যন থাকে সেইটো প্ৰায় সকলোৱে জানে। আৰু তাৰ ফলত কি হয়, বেয়া মানুহে ভিতৰে ভিতৰে জ্বলি মৰে। ভিতৰে ভিতৰে জ্বলি মৰা, কষ্ট পায়, ভিতৰে ভিতৰে জ্বলি মৰাটো আচলতে ভাল মানুহ হৈ কষ্ট পোৱাতকৈ বহুত বেয়া। প্ৰত্যেক মানুহৰে জীৱনত যদি আদৰ্শ নাথাকে, আদৰ্শ মানে কি কৈছোঁ বুজি পাইছে নিশ্চয়, যে আপোনাৰ এটা নিজৰ স্থিতি আৰু সেই স্থিতিটো সমাজৰ ভালৰ কাৰণে আছে, সেইটো হয়তো বহুতে অনুকৰণ কৰিব পাৰে। এই যে জীৱনত যদি আপোনাৰ এটা আদৰ্শ নাথাকে, আপুনি মানে টুলুঙা এটা ঠাইত স্থিৰ হিচাপে নাথাকে, আপুনি আজি এটা কথা ভাবিব, কালি এটা কথা ভাবিব, আপোনাৰ যে নিজৰ যদি আদৰ্শ নাই বা আপোনাৰ কোনো গুণেই যদি মানুহে ভাল নাপায়, তেতিয়াহ'লে জীৱনটোত আপুনি কোনো প্ৰকাৰে সুখী হ'ব নোৱাৰে। কিন্তু জীৱনটোত সুখহে ডাঙৰ কথা, বেয়া হোৱাটোতো ডাঙৰ কথা নহয়, বেয়া হৈ সুখ পোৱাটো ডাঙৰ কথা নহয়। সেইকাৰণে জীৱনটোত এটা আদৰ্শ ৰাখিব লাগিলে আপুনি ভাল হ'ব লাগিব। পাব পাৰে আপুনি মনত কষ্ট, কিন্তু এটা আদৰ্শৰেহে মানুহ জীয়াই থাকে। মানুহে ধন টকা পইচা বা বেয়া হোৱা তৃপ্তি আনন্দ, মনে মনে পোৱা আনন্দ, এইবিলাকেদি মানুহে জীয়াই নাথাকে। জীয়াই থাকে মানুহে বিভিন্ন ধৰণৰ সুখেৰে, যে আপুনি ভাল, আপোনাৰ ভাল আদৰ্শ আছে, সেইটোৰে আপুনি জীয়াই থাকিব পাৰে। পৃথিৱীত যিহেতু আহিছোঁ আমি জীয়াই থাকিব লাগিব, গতিকে ভাল মানুহ হওক, কিন্তু কষ্ট খালেও আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। নমস্কাৰ। খুব ভাল হ'লে কষ্ট পায় এনেকুৱা প্ৰসংগত ক'লোঁ, মনৰ এটা উপলব্ধিহে আপোনালোকক প্ৰকাশ কৰিলোঁ। মন্তব্য ৰাখিলে ভাল পাম। ভিডিঅ'টো ইমানতে সামৰিছোঁ।